চেনেল আজি হওক পৰিয়াল ওলাইছোঁ বৰদোৱা সত্ৰলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব শাহুমাক লৈ অহা নাই বতৰ যিহেতু বেয়া একেবাৰে বৰষুণ নাযাওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু যিহেতু আগ কৰি থৈছিলোঁ আৰু লাহে লাহে কওঁ বুলি কৈছে গাড়ী চলি আছে লাহে লাহে ক'লে কোনেও নুশুনে হয় যিহেতু মোৰ বাইক নাই আগৰ চিলত মানুহজন আৰু ভাইটি আছে এফালে পাপা এফালে মা গা ভাল নহয় জ্বৰ শাহুমাক সেইকাৰণে লৈ নাহিলোঁ বহুত বতাহ বেমাৰহে হ'ব তেখেতৰ এতিয়া আহোঁ মূল কথালৈ থাম্বনেইলত মই যিখিনি কথা লিখিছোঁ তাৰ এটা বাক্য সত্য 2016 চনৰ কথা প্ৰথমবাৰ মই পাপা মা বৰদোৱা থানলৈ গৈছিলোঁ তাত এহাল কাপল দেখিছিলোঁ সেই কাপলক দেখি পেলাই মোৰ মনতো ইচ্ছা গৈছিলে যে ভগৱান মোৰ যদি বিয়া বাৰু ঠিক হয় মই তোমাৰ শ্ৰীচৰণত আহি শৰাই দিমহি বুলি আৰু 3 মাহ নহওঁতেই মোৰ বিয়া ঠিক হৈ গ'ল নেক্সট বাৰ যেতিয়া মই বিয়া বাৰু পাতি শৰাই দিবলৈ গ'লোঁ তেখেতৰ চৰণত তেতিয়া মোৰ মনলৈ এটা ভাৱ আহিলে যে ভগৱান মোৰ যদি সন্তান প্ৰাপ্তি হয় মই তোমাৰ শ্ৰীচৰণত মোৰ সন্তানক লৈ আহিম আৰু বিশ্বাস কৰক 2 মাহ নহওঁতে মই কনচিভ কৰিলোঁ মই প্ৰেগনেণ্ট হ'লোঁ এনেকুৱা বহুতো কথা আছে মোৰ জীৱনত যিখিনি মোক বৰদোৱা থানত শৰাই দি চাকি জ্বলাই পেলাই মোৰ পূৰ্ণ হৈছে মোৰ কুকুৰজনী হেৰুৱাইছিলে চাৰিওফালে বিচাৰি হাহাকাৰ কৰিছিলোঁ কিন্তু সপোনত দেখা পাইছোঁ যে মই বৰদোৱা থানত চাকি জ্বলালে কুকুৰজনী বিচাৰি পাম আৰু যেতিয়া মই সেই সপোনটো দেখা পাইছোঁ পিছদিনাই মই কুকুৰজনী বিচাৰি পাইছোঁ মোৰ লগৰ ছোৱালী তাইৰ পিতেকৰ 6 বছৰ হৈ গ'ল মাত কথা ফুটা নাছিলে তাই হাহাকাৰ হৈ গৈছে ডক্টৰ দেখাই ট্ৰিটমেণ্ট কৰি চোৱাই চিতাই কিন্তু মই তাইক বৰদোৱা থানলৈ লৈ আহিলোঁ আৰু তাই যেতিয়াই নিস্বাৰ্থভাৱে বৰদোৱা থানত শৰাই আগবঢ়ালে তাৰ ল'ৰাই আজি ফটফটীয়াকৈ কথা পাতিব পাৰে তেনেকুৱা বহুতো কথা আছে বহুতবাৰ আহিছোঁ আমি বৰদোৱা থানলৈ বিয়া ঠিক নহওঁতে আহিছোঁ বিয়া হৈ হাজবেণ্ডৰ লগত আহিছোঁ সন্তানক লৈ আহিছোঁ শহুৰ শাহুৰক লৈ আহিছোঁ কুকুৰজনী হেৰাওঁতে আহিছোঁ নতুন গাড়ী লওঁতে আহিছোঁ মাহঁতৰ নতুন গাড়ী লওঁতে আহিছোঁ ইনফেক্ট এতিয়া আইতাৰ কাৰণে আমি মানে শৰাই আগবঢ়াইছিলোঁ যে আইতা হস্পিটেলৰ পৰা ভালে কুশলে আহিলে আমি বৰদোৱা থানত চাকি জ্বলাম বুলি আৰু কথামতে কাম হ'ল আইতা নাই বাৰু এতিয়া কিন্তু আইতা অপাৰেশ্যন মানে ছাকচেছফুল হ'ল আৰু অপাৰেশ্যন ছাকচেছফুল হৈ আইতা ঘৰত আহি ভালেমান দিন থাকিলেও সকলোকে পালে নিজৰ ওচৰত এনেকুৱা নহয় যে মানে ইম্পচিবল অপাৰেশ্যন এটা পচিবল হ'ল এয়া ভগৱানৰ কৃপাতে নহ'লে কিন্তু আইতা হস্পিটেলতে ঢুকাই থাকিলে হয় কিন্তু তেওঁ অপাৰেশ্যন কৰি আহি ধুনীয়াকৈ মানুহ দেখাও পালে কথাও পাতিলে ধুনীয়াকৈ তেওঁৰ মৃত্যু হ'ল আৰু সেইকাৰণে আমি আজি আহিছোঁ শৰাই দিবলৈ লগতে বহুতখিনি মনোবাঞ্ছাও লৈ আহিছোঁ বহুত ইচ্ছা আকাংক্ষাও লৈ আহিছোঁ মই জানো ভগৱানে পূৰা কৰিব মই আকৌ আহিম আকৌ শৰাই দিম আপোনালোককো কৈছোঁ এবাৰ আহিব শৰাই দিব আপোনালোকৰ যদি সন্তান হোৱা নাই এবাৰ আহি পেলাই প্ৰভুৰ শ্ৰীচৰণত আপোনালোকে আগবঢ়াওকচোন মনৰ কথাখিনি কওকচোন আপোনালোকে চাব আপোনালোকৰ সন্তান প্ৰাপ্তি হ'বই হ'ব আপোনালোকে বিশ্বাস কৰক আৰু সেয়াই কেনেকুৱা লাগিছে ব্লগটো ক'ব ভিডিঅ'ছবোৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বৰদোৱা সত্ৰখন আগতকৈ বহুত বেছি ধুনীয়াকৈ ৰিন'ভেট কৰিছে আৰু ইয়াত আহিলে যে কি শান্তি পৰিৱেশ ইয়াতে থাকি যাম যেন লাগে এনিৱেজ আজি মই মোৰ বাল্যকালৰ বান্ধৱী ৰশ্মি তাই এতিয়া ডাক্তৰণী হ'ল তাইৰ হৈ পেলাই মই 3 গছ চাকিও আগবঢ়ালোঁ কাৰণ তাই মানে বিয়াখন নহৈছে সৰু সুৰা কথাত তাই বিয়াখন ভাঙি আছে ভাঙিব নলগা কথাত তাই বিয়াখন ভাঙিছে তাই সেইকাৰণে ভগৱানৰ প্ৰতি আস্থাই হেৰুৱাই পেলাইছে বিয়াৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছে ল'ৰা মানুহৰ প্ৰতি তাই বিশ্বাস হেৰুৱাই পেলাইছে মোৰ কিন্তু সম্পূৰ্ণ বিশ্বাস সেইকাৰণে তাই হৈ ময়ে চাকি আগবঢ়াইছোঁ আৰু অতি সোনকালে আপোনালোকৰ মাজলৈ তাইৰ বিয়াৰ ব্লগ মই শ্বেয়াৰ কৰিম আপোনালোকে চাব প্ৰভু ভগৱন্তই ইচ্ছা পূৰা কৰিব মোৰ একদম গেৰেণ্টি আছে আৰু এইজোপা হৈছে সেই শিলিখা গছজোপা যোনজোপা শিলিখা গছৰ তলত বহি গুৰুজনাই শাস্ত্ৰ ভাগৱত লিখিছিলে তাত ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিছে পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছে তাতে বহি গুৰুজনাই পুস্তক লিখিছে বহুত ধুনীয়া পৰিৱেশ আপোনালোকে আহিব এনিৱেজ এফালে পাপা আৰু ল'ৰাই
শিলিখা পুতলাত লাগিছে কাৰণ তেওঁলোকে শিলিখা খাই বহুত ভাল পায় আৰু মই মানে পৰিৱেশটো এনজয় কৰাত লাগিছোঁ পৰিৱেশটো খুব ধুনীয়া এয়া হৈছে আকাশীগংগা সৰোবৰ যাৰ পাৰত বহি আপোনালোকে মজ্জাছে টাইম পাছ কৰিব পাৰে আৰু ইয়ালৈ আহিলে কিন্তু এপেকেট মুড়ি লৈ আহিব কাৰণ মাছক মুড়ি খুৱাই আপোনালোকে বহুত ধুনীয়া এটা টাইম এনজয় কৰিব পাৰে আৰু পোৱালি থাকিলেতো কথাই নাই আৰু মাছকেইজনী এনেকুৱা মানে একেবাৰে ভয় নকৰে আপোনাৰ ওচৰলৈ কেলেপকৈ আহিব মুড়ি খাওঁ কৰি পেলাই এনিৱেজ ইয়াৰ পাৰত বহি কিন্তু আপোনালোকে পিকনিকো এনজয় কৰিব পাৰে খিচিৰি বনাইছে ভোজ ভাত বনাই আছে তাতে আজি আকৌ বিশাল আয়োজন কাৰণ আজি বটদ্ৰৱা কমিটি গঠন হৈছে আৰু নানা ধৰণৰ মানে MLA আহিছে আৰু মানে ডাঙৰ মানুহ আহিছে আৰু ভোজ ভাতৰ আয়োজন কি ক'ব গোন্ধত মানে আমি থাকিব পৰা নাই আপোনালোকেতো দেখা পাইছে আমি একাপ চাহ খাইছোঁ ৰাস্তাতে তেনেকৈ এতিয়া 2টা বাজিব হ'ল আমি নোখোৱাকৈ আছোঁ আৰু এতিয়া কেতিয়া হোটেল পাওঁগে লাগিব আৰু এফালে মই এজ ইউজুৱেল দুখীয়া মানুহ দেখা পালে বা বেমাৰী মানুহ দেখা পালে কুকুৰ গৰু ছাগলী দেখা পালে মই থাকিব নোৱাৰা হৈ যাওঁ চ' মই যেনেকৈ পাৰোঁ যাক যেনেকৈ পাৰোঁ মই তেনেকৈ সহায় কৰোঁ আৰু মই ভাবোঁ এইটোৱে হৈছে শ্ৰেষ্ঠ ধৰ্ম যেতিয়ালৈকে আপোনালোকে এই ধৰ্মটো পালন কৰিব নোৱাৰে তেতিয়ালৈকে ভগৱানৰ ওচৰত গৈ পেলাই প্ৰাৰ্থনা কৰাৰ একো লাভ নাই একো দৰকাৰ নাই ত' সেইখিনি পইচা যদি আপুনি দুখীয়া মানুহক দিয়ে আপোনাৰ উপকাৰ হ'ব ভগৱানে কেতিয়াও কোৱা নাই মোক পূজা কৰহি তেওঁলোকক নোখোৱাই নোবোৱাই পেলাই মোক পূজা কৰহি মোৰ লগত টকা ভাঙি বুলি ভগৱানে একো কোৱা নাই আৰু সেইটোৱে মোৰ এইটো উচুল হয় আৰু এয়া হৈছে আমাৰ গুৰুজনাই ব্যৱহাৰ কৰা পাটনাদ মানে কুঁৱা ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে চ' ভাল লাগিছে আৰু এতিয়া সেৱা সৎকাৰ কৰি আমি চিধা হোটেললৈ যাম গৈ পেলাই খোৱা বোৱা কৰি ল'ম যিহেতু একো নাখাই অহা আমি আৰু তাৰ আগতে কিনি ল'লোঁ মই গুণমালা এখন কাৰণ মোৰ গুণমালাখন ফাটি গৈছে আৰু আসনত মই ফটা গুণমালাখনে ইমান দিন ধৰি ৰাখি থৈছিলোঁ চব চান্স পাওঁতে কিনি লৈছোঁ আকৌ বা কেতিয়া অহা হয় চ' মই ক'ৰবালৈ গ'লে কিবা এটা কালেকশ্যন লৈ ৰাখোঁ যাতে চিন হিচাপে তেতিয়াহে ভাল লাগে আৰু মোৰ আৰু মা আৰু হাজবেণ্ড লাগি গৈছে আঙুঠি কিনাত দামৰ আঙুঠি পিতলৰ আঙুঠি কিনি ফুৰিছে তেওঁলোকৰ সেয়া চখ চ' এনিৱেজ ক'ৰবালৈ আহিলে টুকটাক শ্বপিং কৰিও বহুত বেছি ভাল লাগে আৰু এতিয়া আমি আৰু চিধা যাম ভাত খাবলৈ খাই বৈ পেলাই চিধা ঘৰলৈ বুলি ওলাম আমি প্ৰায় নগাঁও আহিলে নখোৱাতে ভাত খাওঁ ইয়াৰ খানাটো মানে আমাৰ মানে ভাল লাগে চফা আৰু মানে পূৰা ফ্ৰেছ যিহেতু ৰাতিপুৱাৰ পৰা লঘোণে থকা যায় ইয়াত একেবাৰে পূৰা প্লেইন নিৰামিষ খাই পেলাই বহুত বেছি ভাল লাগে পূৰা থলুৱা অসমীয়া খানাৰ জুতি ল'ব পাৰি আৰু এই ৰেষ্টুৰেণ্টখন হৈছে যতীন বৰা আপোনালোকে খাইছেনে নাই কমেণ্ট কৰি জনাব আজিলৈ বাই বাই আৰু মোৰ ভিডিঅ'টো আকৌ এবাৰ কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো